তো গাইস আৰু এটা আমাৰ ভুল ধাৰণা আছে যে তো আমি ভাবো কি আমি ৰানিং কৰিছো আমাৰ বহুত ঘাম ওলাইছে আমাৰ বডিৰ পৰা তো আমি ভাবো কি আমাৰ ফেট লছ হৈছে। তো এটা সম্পূৰ্ণ ভুল ধাৰণা। যেহেতু আমি যেতিয়া ঘামো আমাৰ বডিৰ পৰা আমাৰ ফেট লছ কেতিয়াও নহয়। আমাৰ বডিৰ পৰা আমাৰ ইলেক্ট্ৰল যিখিনি আছে সোডিয়াম পটেছিয়াম মেগনেছিয়াম সেইখিনি আমাৰ বডিৰ পৰা ওলাই। যিহেতু আমাৰ বডিটো আমাতকৈ বেছি স্মাৰ্ট হয়। কাৰণ কিয় আমাৰ বডিটো যেতিয়া হিট হ'ব তো বডিটোৱে নিজকে ৰিলেক্স কৰিবলৈ বা ঠাণ্ডা কৰিবলৈ আমাৰ বডিয়ে ৱাটাৰ ৰিলিজ কৰে। এজ এ চাইন্সৰ পৰা আপোনালোকে চাব গ'লে এইটো এটা ভুল ধাৰণা হয়। ফেট লছ তেতিয়াহে হ'ব যেতিয়া আপোনালোকে শ্ল' জগিং কৰিব লাগিব, স্পীড ৰানিং কৰিব। স্পীড ৰানিং কৰিলে কি হয়, স্পীড ৰানিং কৰিলে আমি যিহেতু ৰাতিপুৱা যদি ৰানিং কৰোঁ আমি ৰাতি যিখিনি খাদ্য খাইছোঁ সেই খাদ্যখিনি বাৰ্ণ হ'ব। সেই কেলৰি আমি ৰাতি খোৱা যিখিনি কেলৰি আছে সেই কেলৰিখিনি বাৰ্ণ হ'ব। ফেট লছ কেতিয়াও নহয়। ফেট লছৰ কাৰণে আপোনালোকে টাৰ্গেট লওক যে 10 কিলোমিটাৰ 5 কিলোমিটাৰ 6-7 কিলোমিটাৰ এনেকৈ লং ৰানিং কৰক, শ্ল' জগিং টাইপ ৰানিং কৰক। তেতিয়া আপোনালোকৰ কি হ'ব, আমাৰ বডিয়ে তেতিয়া আমাৰ যিখিনি ফেটছ আছে ফেটছখিনি এজ এ এনাৰ্জি কনভাৰ্ট কৰিব আৰু সেই এনাৰ্জি লষ্ট হ'ব। আমাৰ যিখিনি ফেটছ আছে ফেটছখিনি আমাৰ লষ্ট হ'ব। আৰু আপোনালোকে কাৰ্ডিঅ' কৰিব। আপোনালোকে যিমানে কাৰ্ডিঅ' কৰিলে আমাৰ কি হ'ব, আমাৰ বডিৰ ফেটছখিনি আমাৰ এনাৰ্জি কনভাৰ্ট হ'ব। আৰু আপোনালোকে ডাইটটো মেইনটেইন কৰিব। আপোনালোকে প্ৰটিন ইনটেক হাই কৰিব, কাৰ্বহাইড্ৰেট কমাই খাব, অইলি ফুডছ এভইড কৰিব আৰু আপোনালোকে চুগাৰবোৰ এভইড কৰিব। আৰু যিমান পাৰে ক্লিন ডাইট ল'বলৈ চাওক, ভেজিটেবল খাবলৈ চাওক। এইটোৱে বেছিক নলেজ হয়, যিখিনি মই জানো সেইখিনি দিবলৈ চেষ্টা কৰিলোঁ। তো আপোনালোকে যদি ফেট লছ কৰিব বিচাৰে আপোনালোকে শ্ল' ৰানিং কৰিব। বাকী খোৱা বোৱাটো আপোনালোকে মেইনটেইনত ৰাখিব। বাকী ইমানখিনি আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু কিবা যদি সুধিবলগীয়া আছে কমেণ্টত জনাব পাৰে। আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। বাই বাই, টাটা।